আজি অকণমান ফুৰিবলৈ বুলি ওলাই গৈছিলোঁ আমি চাৰিজনী মিলি। এইফালে আহি পালোহি আমি। এইফালে আমাৰ চাবচোন আছাম পেট্ৰ'কেমিকেল লিমিটেড এয়া গেটখন। ইমান ধুনীয়া নহয়নে গেটখন? বহুত ভাল লাগে দেখি এপ্ৰিলৰ গেটখন এইখন। তাৰপিছতে এইফালে আমি নামৰূপ পালোহি। নামৰূপৰ আমি পেহী ঘৰলৈ যাবলৈ আহিছোঁ। পেহী ঘৰ এইফালে যাম, এইফালে নাযাওঁ, এইফালৰ পৰা আহিছোঁ আমি আৰু এইফালে যাম এতিয়া পেহী ঘৰলৈ সোমাই। এইফালে দেখিলোঁ পেহী ঘৰলৈ যোৱা গলিটোৰ কাষতে ইমান ধুনীয়াকৈ পূজাৰ মণ্ডপ সাজিছে চাওকচোন, কালী পূজাৰ মণ্ডপ। এইফালে আমাৰ মৰমৰ হিয়াৰ আমঠু জুবিনদাৰ স্মৃতিস্বৰূপে এইফালে গোটেই ফটোখিনি জুবিনদাৰ ফটোৰে ভৰা। ইমান ধুনীয়াকৈ গেটখন সজাইছে নামৰূপবাসীয়ে, দেখি বহুত ভাল লাগিলে মনটো, সেইকাৰণে ফটো অলপমান মাৰি ল'লোঁ। এয়া পেহী ঘৰ পাই গ'লেহি, নাৰিকল লাগি আছে পূৰা। এইজনী পেহী তুমি ধুনীয়া ধুনীয়া লগা আইতাজনী ক তুমি ধুনীয়া লাগে বুলি কৈছা যে আইতাজনী নহয়, এজনী এটা ধুনীয়া বুলি কয়। পুৰা মোবাইল চাত ব্যস্ত, আহি ফুৰিবলৈ আহি মোবাইল চাই আছে। ব্যস্ত আৰু কিনো কৰিম, আলহীত আহি এনেকৈ আৰু মোবাইল চাই থাকিব লগা হৈছে। মই মোবাইল নাই চোৱা, সিহঁতি পুৰা মোবাইল চাই আমাৰ সৰুব বাইদেউ, মোবাইল নাই মানে সৰু বাইদেউ ঘূৰি আহিছোঁ আৰু দেই ৰ'দখনতে। বিয়া ৰ'দ চোকা দেই গাইছ। আহি আছোঁ আৰু খোজকাঢ়ি এতিয়া বৰ্তমান পেহীহঁতৰ পৰা। এয়া পেহী আৰু পেহা আমাৰ আগবঢ়াই দিবলৈ আহিছে আমাৰ। আমি কি লৈছোঁ সেইটো দেখুৱাই দে আকৌ। টেঙা লৈছোঁ, ঔটেঙা আৰু নেমু, কাজি নেমু। আজিকালি দেখিছে আলহী আহিলে কি কি হৈ থাকে সেইবোৰে আৰু। সোনকালে তাৰপিছতে এইফালে আমি আহি আছোঁ ঘৰৰ অভিমুখে, দিল্লী বাগানৰ কাষে কাষে আহি আছোঁ। সুন্দৰ পৰিৱেশটো আপোনালোককো দেখুৱাওঁ বুলি। পাহাৰৰ কাষতে এইফালে বনৰীয়া হাতী আহি আছে। বনৰীয়া হাতী মানুহৰ মাজলৈ আহিবলৈ লৈছে, ভয় লগা হৈছে ঠাইখিনি। এইপিনে পোৱালিৰ সতি হাতী এজনী আহি এইখনতে ৰখি আছে। চাব জানা নাই, দেখিলা অকণমান দেখিলা।